মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এক্সাৰচাইজ 1.1 এক নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। এক নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। এতিয়া একৰ একটো হ'ল পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। সুধিছে এয়া সত্য নে অসত্য। পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিধি মানি চলে, এয়া সত্য। চোৱা, আমি ইয়াতে চাই আছোঁ যে বিনিময় বিধি হ'ল কি, যে a প্লাছ বি ইজ ইকুৱেল টু বি প্লাছ এ। যিকোনো সংখ্যা a আৰু b যদি যিকোনো দুটা সংখ্যা হয়, তেতিয়াহ'লে যদি aটো আমি 1 বুলি ধৰোঁ, bটো 2 বুলি ধৰোঁ, তেতিয়াহ'লে a প্লাছ b হ'ব 1 প্লাছ 2 ইজ ইকুৱেল টু 3, b প্লাছ a 2 প্লাছ 1 ইজ ইকুৱেল টু 3। গতিকে এই ক্ষেত্ৰত কি হ'ল যে যোগৰ বিনিময় বিধিটো মানি চলিছে। ঠিক তেনেধৰণে আৰু ইয়াতে 1 আৰু 2 হ'ল দুটা পৰিমেয় সংখ্যা। তেনেকৈ আমি পৰিমেয় সংখ্যা হাফ বা 1/3 এইটোও ধৰিব পাৰোঁ, কিন্তু ইয়াতে পঢ়াৰ সুবিধাৰ কাৰণে মই 1, 2 ধৰিছোঁ। ঠিক তেনেকৈ a ইনটু b ইজ ইকুৱেল টু b ইনটু a, এইটো বিধি মানি চলে নে নাই চাবৰ কাৰণে আমি আকৌ চাইছোঁ। ইয়াতে a ইনটু b ইজ ইকুৱেল টু 2, b ইনটু a ইজ ইকুৱেল টু আমি 2a পাইছোঁ। গতিকে a প্লাছ b ইজ ইকুৱেল টু b প্লাছ a আৰু a ইনটু b ইজ ইকুৱেল টু b ইনটু a আমি পাইছোঁ। তাৰমানে কি হৈছে যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ, এইটো যোগৰ আৰু এইটো পূৰণৰ বিনিময় বিধি মানি চলিছে। গতিকে ওপৰৰ উক্তিটো সত্য। এতিয়া আমি আহোঁ 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নটো হ'ল পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। ইয়াত চোৱা, সহযোগ বিধি কিতাপত দিয়া আছে যে যিকোনো তিনিটা স্বাভাৱিক সংখ্যাৰ a b cৰ ক্ষেত্ৰত তোমালোকে পাই আহিছা যে a প্লাছ b প্লাছ c ইজ ইকুৱেল টু a প্লাছ b প্লাছ c। কিন্তু এইটো হৈছে যোগৰ ক্ষেত্ৰত। ইয়াতে প্ৰশ্নটোত দিয়া আছিলে কি? প্ৰশ্নটোত দিয়া আছিলে বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে। গতিকে ইয়াতে আমি পাইছোঁ যে পৰিমেয় সংখ্যাই বিয়োগত সহযোগ বিধি মানি নচলে। ঠিক তেনেকৈ পূৰণৰ ক্ষেত্ৰত আকৌ মানি চলে আৰু হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। অৰ্থাৎ a ইনটু b ইনটু c এনেকৈ থাকিলে এই দুয়োটা ফাল কি হয়, সমান হয়। কিন্তু হৰণৰ ক্ষেত্ৰত আমি আকৌ পাম, হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই সহযোগ বিধি মানি নচলে। গতিকে এই বাক্যটো কি হ'ব, অসত্য। মই ইয়াতে জাষ্ট এটা উদাহৰণ ধৰি পেলাই দেখুৱাই দিছোঁ। a b c তিনিটা পৰিমেয় সংখ্যা হ'লে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে। অৰ্থাৎ a মাইনাছ b মাইনাছ c ইজ নট ইজ ইকুৱেল টু a মাইনাছ আৰু ব্ৰেকেটত b মাইনাছ c। আৰু ঠিক তেনেকৈ হৰণৰ ক্ষেত্ৰতো এইটো। কিন্তু আমি সেইটোৱে আমি সঁচাকৈ হয় নে নাই চাবৰ কাৰণে ধৰিছোঁ a ইজ ইকুৱেল টু 2, b ইজ ইকুৱেল টু 3 এণ্ড 3 ইজ ইকুৱেল টু 4 ধৰিছোঁ। এতিয়া আমি লেফ্ট হেণ্ড ছাইড a মাইনাছ b মাইনাছ c এইটো আমি লৈছোঁ লেফ্ট হেণ্ড ছাইড। লৈ পেলাই এই সংখ্যাকেইটা আমি ইয়াতে বহুৱাই দিছোঁ। বহুৱাই দিওঁতে আমি লেফ্ট হেণ্ড ছাইড যিটো সেইটো আমি কি পাইছোঁ, -5 আৰু এই ৰাইট হেণ্ড ছাইডটো আমি পাইছোঁ 3। গতিকে তাৰমানে এইটো আৰু এইটো সমান নহয়। ঠিক তেনেকৈ হৰণৰ ক্ষেত্ৰতো আমি মানকেইটা a b cৰ মানকেইটা বহুৱাই আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড আমি ইকুৱেল পোৱা নাই। গতিকে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, এই কথাষাৰ অসত্য। এতিয়া 3 নম্বৰটো আছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। এই কথাষাৰিৰো উত্তৰটো অসত্য হ'ব। কাৰণ কি হয়, পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত আবদ্ধ। অৰ্থাৎ আমি যদি যিকোনো দুটা পৰিমেয় সংখ্যা লওঁ, এটাক যদি আনটোৰ পৰা বিয়োগ কৰোঁ, তেতিয়াহ'লে আমি কি পাম, সংখ্যাটো এটা পৰিমেয় সংখ্যাই পাম। গতিকে আবদ্ধ হয়। সেইকাৰণে ইয়াতে এইটো উত্তৰ হ'ব অসত্য। ইয়াতে জাষ্ট বুজোৱাৰ কাৰণে মই দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল এটা পৰিমেয় সংখ্যা ধৰোঁ। a আৰু b দুটা পৰিমেয় সংখ্যা, a ইজ ইকুৱেল টু 2 আৰু b ইজ ইকুৱেল টু 3 হ'ব। এইটো মই b ইজ ইকুৱেল টু ধৰি লোৱা এইটো 3, এইটো ভুল হৈছে। a মাইনাছ b ইজ ইকুৱেল টু কি হ'ব, -1। -1টো কি এটা পৰিমেয় সংখ্যাই। ঠিক তেনেকৈ b মাইনাছ a যদি আমি কৰোঁ, 3 মাইনাছ 2 এইটো 1, এইটো এটা পৰিমেয় সংখ্যা। ঠিক তেনেকৈ আমি যদি a বাই b আকাৰত ধৰোঁ, a ইজ ইকুৱেল, এইটোও a বাই b আছিলে, এইটো মানে তলত এটা চবৰে 1 থাকেই। কিন্তু তথাপি a ইজ ইকুৱেল টু হাফ ধৰোঁ আৰু b ইজ ইকুৱেল টু 2/3 ধৰোঁ, তেতিয়াহ'লে a মাইনাছ b যিটো পাম সেইটো এটা পৰিমেয় সংখ্যাই পাম আৰু b মাইনাছ aও আমি কি পাম, পৰিমেয় সংখ্যা এটা পাম। গতিকে দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল এটা আমি পৰিমেয় সংখ্যাই পাওঁ। গতিকে পৰিমেয় সংখ্যাসমূহ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়। 4 নম্বৰটো হ'ল শূন্যৰ প্ৰতিক্ৰম নাই। এই কথাষাৰ সত্য নে অসত্য? শূন্যৰ প্ৰতিক্ৰম নাই, এই কথাষাৰ সত্য। উত্তৰটো আমি কি পাম, যে সত্য।
কাৰণটো কি যে প্ৰতিক্ৰম আৰু প্ৰতিক্ৰম মানে হ'ল গুণাত্মক বিপৰীত এতিয়া দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম বুলি কোৱা হয় এনে কোনো সংখ্যা নাই যাক শূন্যৰ সৈতে পূৰণ কৰিলে 1 পোৱা যাব শূন্যৰ লগত আমি যিয়ে পূৰণ কৰিম 1 কিন্তু আমি কেতিয়াও নাপাওঁ গতিকে শূন্যৰ গুণাত্মক বিপৰীত সংখ্যা বা প্ৰতিক্ৰম নাই গতিকে শূন্যৰ প্ৰতিক্ৰম নাই কথাষাৰি সত্য নেক্সট আহিল 0টো এটা পৰিমেয় সংখ্যা এই বাক্যটিও সত্য কাৰণ কি যে শূন্যক আমি a/b আকাৰত প্ৰকাশ কৰিব পাৰোঁ গতিকে a/b আকাৰত যিটোৱে প্ৰকাশ কৰিব পাৰোঁ সেইটোৱে পৰিমেয় সংখ্যা য'ত কি হ'ব লাগিব b তলত থকা সংখ্যাটো কিন্তু 0 হ'ব নালাগিব অৰ্থাৎ শূন্যটো যদি হয় শূন্যটোক আমি 0/1 0 = 0/5 আমি এনেকৈ ইয়াক প্ৰকাশ কৰিব পাৰোঁ গতিকে 0টো এটা কি হয় পৰিমেয় সংখ্যা কাৰণ ইয়াক a/b আকাৰত আমি প্ৰকাশ কৰিব পাৰোঁ তাৰ পিছত দিছে যে এই সমীকৰণটো শুদ্ধ হয় নে নহয় সত্য হয় নে নহয় এইটো সত্য কাৰণ কি হৈছে এইটো সহযোগ বিধিত a * b * c = a * b * c এনেকৈ আমি উল্টা মানে এটা আগত এটা পিছতো আমি লিখিব পাৰোঁ ইয়াতে গোটেই কেইটা কি হৈছে 3/2 ইয়াতেও 3/2 আছে 5/6 আছে 5/6 4/7 গতিকে এই এটা সহযোগ বিধি ইয়াত হেৰি হৈছে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি যিহেতু মানি চলে গতিকে ওপৰৰ সমীকৰণটো সত্য ঠিক তাৰ পিছৰটো হ'ল কি যে 5/9 * 1/3 প্লাছ মানে 3/7 এই ক্ষেত্ৰত ইয়াত 7 নম্বৰটো কি হৈছে যে এইটো অসত্য হ'ব কাৰণ কি ইয়াত বিতৰণ বিধি এপ্লাই কৰিব খুজিছে কিন্তু কমপ্লিটো হোৱা নাই সম্পূৰ্ণ হোৱা নাই a * b + c এইটো যদি আমি a ধৰোঁ এইটো b + c তেতিয়াহ'লে নেক্সট কি হ'ব a * b এইখিনি ঠিকে আছে প্লাছ a * c হ'ব হা এই যে a * c কিন্তু ইয়াতে c2 আছে a2 নাই গতিকে ইয়াতে বিতৰণ বিধিটো এপ্লাই কৰিব খুজিছিলে কিন্তু সম্পূৰ্ণকৈ এপ্লাই হোৱা নাই গতিকে এই লাইনটো অসত্য আৰু 8 নম্বৰটো কোনো এটা বিধিতেই পৰা নাই গতিকে এইটোও অসত্য ইয়াতে 7/12 আছে 3/7 11/12 ইয়াতে এইটো মাইনাছ আছিলে 3/7 আৰু এইটো ব্ৰেকেট দি দিলে গতিকে এইটোও মাইনাছ হৈ গ'ল গতিকে এইটো ঠিক এটা কোনো বিধিতেই পৰা নাই আৰু এই লাইনটো অসত্য এইটো হ'ল কি 3/11 * 2/9 ইয়াতে 3/11টো আছে 2/9টো ইফালে ক'তো নাই গতিকে এই লাইনটো অসত্য তাৰপিছত 10 নম্বৰটো হ'ল কি যে 4/9 এইটো সত্য কিয় সত্য ইয়াতে বিতৰণ বিধিটো পালন হৈছে ইয়াতে 4/9 * 11/12 এইটো 11/12 মানে a * b + c a * b + a * c এই বিধিটো সম্পূৰ্ণকৈ ইয়াতে প্ৰয়োগ হৈছে বিতৰণ বিধিটো প্ৰয়োগ হৈছে আৰু গতিকে এই লাইনটো শুদ্ধ গতিকে এক্সাৰসাইজ 1.1ৰ 1 নম্বৰ প্ৰশ্ন উত্তৰটো 1 নম্বৰ প্ৰশ্নটো আমাৰ আলোচনা কৰা হ'ল আজিলৈ ইয়াতে সামৰিছোঁ বাই